থাকা হে বুঝাৰ মানে একো নুবিলি কেনেকৈ খাবি হেৰি কৰোঁ এইবাৰ অলপমান মাটি অলপ খেতি কৰিম বুলি ভাবিছোঁ হে মই নংলা গজি মাটিখিনি কিনিলোঁ মই ভাবিছিলোঁ অলপ খেতি চেতি কৰিব পাৰিলে বেৰা চেৰা দিয়ে আছে অলপ আলু চালু এনেকৈ ৰুলি এইবাৰ গম পাইছে না নাই মিয়াহঁতে মিয়াহঁতে এইবাৰ অসমীয়াত মাৰাৰ হেৰি কৰিছে নহয় তাতে গোটেই বিচি দি পেলাই গোটেই হেৰি কৰিব এই উচ্চেৰে ভুজাৰ কৰিছে যি তেতিয়াৰ পৰা এতিয়া আমি এতিয়া চব্জি কিনেই নাই এতিয়া বজাৰত ভয় লাগে না এতিয়া হেৰি কৰোঁ এই সি বোলে জলিল বোলে ট্ৰেক্টৰ কিনিছে বোলে তাতে যাই পেলাই ট্ৰেক্টৰখন বঢ়িয়াকৈ বন্দোবস্ত কৰি খেতিখিনি কৰোঁ সি ট্ৰেক্টৰ ললা সি বহুত দিনে লৈছে বোলে তাকে খানা এটা দিব উঠিছে ট্ৰেক্টৰ লোৱা যোৱা কথাখিনি পাতো যাই পেলাই আৰু মাটিখিনি যদি মাৰি দিয়ে আজি খেতিখিনি কৰি দিয়ক কি আছে বেৰা দিয়ে আছে দুটা কৰিম আধেৰে বুজিছে না আলু কৰিম ৰঙালাও কৰিম এনেকৈ কৰিম কিবা কাৰণে অলপ কবি চবি কৰিব লাগিব অকল বন্ধাকবি ফুলকবি কৰি দিম কি আছে নেকি যোৱা পিছে এইগিলাখান পিছত কৰি দিয়ক তাক তাকো দিয়ে হ'ব সি নাখিব পাৰে আকৌ জ্বলিলে মোৰ ওলাব লাগিব পৰহি বজাৰত তৎকাই মাছ এখন ট্ৰেক্টৰ নেকি এখন ট্ৰেক্টৰ নহয় তাতকে তাৰখান আৰু ডাঙৰ কিজানি এখনটো পুৰণা ট্ৰেক্টৰ দেখোন নতুন ট্ৰেক্টৰ না বল no, 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 no. Lil ka? Magkilo ay inahay lang ko. Lil tayo. Oh, ay. Bote mo ito. Ay, buloy. Sila ko dito nung kita talongan na. Buloy, Lil ka. How? Kau ka? Ah, aso. Oh, yeah, mlesa. জলিল কা মানে হেৰি আমাৰ মাটিখিনি চহাব লাগিছিল ন ট্ৰেক্টৰ লৈছে অঁ ট্ৰেক্টৰখন ল'ব ট্ৰেক্টৰখন বিচাৰি আহিছোঁ সৰু ফালে বহিবিনে ইয়াতে বহিবি হ'ব ন হৈ যাব ইয়াতে বহি চোতালত নে কি অঁ তাৰমানে কি হৈছে মানে আমি তাৰমানে আমাৰ এই 1 বিঘা মাটি 2 বিঘা খেতি কৰিম বুলি এই আলু চালু কবি চবিগিলা ঘৰ মাৰো অলপ ৰঙালাও দিম এইবিলাক আৰু মিয়াগিলাকৰ পৰা কিনি খাৱাত চাই মিয়াগিলাকে বিক দিম বুলি কৈছে না অসমীয়াগিলাকক অসমীয়া মাৰিব এইবাৰ সেইকাৰণে আমি তাৰমানে এইটো হেৰি কৰিছিলোঁ মাটি আছে মাটি আমাৰ বজাৰো আমাৰ হয়নে নহয় দাদা মাটি আমাৰ বজাৰো আমাৰ তেতিয়া ভাবছিলোঁ কি তোৰ ট্ৰেক্টৰখন লোৱা বুলি শুনিলোঁ এই সিহঁতে ক'লা দণ্ডে ক'লা কালি সেইকাৰণে আমি বেলেগ দণ্ডে কালি ঘৰত আহিছিলোঁ দণ্ডে আহিছিল এই দণ্ডে ক'লা ট্ৰেক্টৰখন লোৱা বুলি তাৰপৰা এতিয়া আমাৰ মানে চব ঠিক হৈ আছে ট্ৰেক্টৰখন সোমাব লাগে আৰু মাটি চহাব লাগে মাটি চহলি আমি তাৰমানে ৰুবাই পাৰোঁ আলু চালু গিলাখান যিটো সেই হৈছে গতিকে তোক এতিয়া আমি ভাবছোঁ ট্ৰেক্টৰখনো চাওঁ নতুন ট্ৰেক্টৰ যিহেতু চাহ পানীৰ ব্যৱস্থা কৰিবি তই নতুনকৈ ট্ৰেক্টৰ লৈছে দিব লাগে তই এতিয়া কি ভাবিছা এতিয়া ট্ৰেক্টৰখন মাতিব লাগে এতিয়া কালিয়ে মাৰিব লাগে পালি মাতিব লাগে হ'ল কালি ময়ো আস্তে আস্তে শিকি আছো দিছো মই পাৰা হোৱা নাই কালি মানে চাণক্যজি তাক মাতিছো ড্ৰাইভাৰ কৰি মাতিছো হেৰি কি বোলে এনে বিঘা কেনেকৈ ল বেলেগতটো বেলেগ আৰু বেলেগে এনে 300 কে লয় 300 আৰু এগুৱা আনিব লয় তাৰে আগত কওঁ কথা কি এইগিলা ট্ৰেক্টৰৰ দৰে মোৰখন নহয় হয় নেকি কি ট্ৰেক্টৰ এইগিলা ট্ৰেক্টৰ ক'ৰবাত 15-12 লাখতে পায় নে যিয়ে ট্ৰেক্টৰ ৰাস্তাই নাপায় মিলাবই নাপায় নতুন মানে এইগিলা এই নতুন আনচোন মোৰখনক পাত্তা পাওঁ এনে চাওঁ এতিয়া তোৰখন কি বা ট্ৰেক্টৰ আমিতো দেখা নাই দেখমতো কিমান লৈছে জানা দাম বা 40 লাখ টকা লৈছে জেচিবি নেকি 40 লাখ দি এই জেচিবি নহয় জেচিবি দিয়ে খাও এখন দে ই ট্ৰেক্টৰ আনছি জেচিবি নহয় গাধা আলট্ৰা চালট্ৰা নেকি ইমান দামে দিছে আলটো আকৌ আলট্ৰাৰ কথা ক'বা কথাটো ইমান 40 লাখ দি 40 লাখত ট্ৰেক্টৰ আকৌ 5খান মান পায় আকৌ এই মোবাইলৰো এই যেনে নকিয়া আছে ইফালে আইফোন আছে এই হেনেকুৱা একেইটো বস্তু এতিয়া মানে একবাৰত গোটাই বিঘা মাটি মাৰা হৈ যায় নেকি একবাৰতে হৈ যাব একবাৰতে হ'ব বুঝা আমাৰ খালি মাটি এনে বিঘা কিমান কা লবি তই 500 টা দিবি আৰু 500 এনে বেলেগে 250 কে লয় তো আকৌ 500 চাওঁ মই 800-900 টকা কওঁ বেলেগক আৰু তহঁতৰ লগত কিনো আৰু হেৰি কৰি থাকিবি তহঁতে খেতি কৰিলে মই তাৰে 2 মুঠা মান লৈ আহিব সেইকাৰণে কৈছোঁ সেনেকৈ ভাবিছোঁ আমি কথাটো মই আকৌ ভাবিছিলোঁ বেলেগত পৰা অলপ কমিলে 250 মান লৈ সেইকাৰণে আহিলোঁ আমি কথাটো কওঁ বেলেগতকৈ দামী গাড়ীখনো দামী আৰু তোমাক শাক চাব লগা শাক হ'ব কি হ'ব তামাম হ'ব নেকি তই যা কিবা 400 মান টকা মিলাই ল'বি যা
আছো বাৰু মাৰি লওঁ নেকি এটা কথা কিন্তু যাৱা বাটততো বোকা চোকা নাই নাই একদম পিছ দিয়া ৰাস্তা মই গাড়ী লেতেৰা কৰিব বৰ্তাম লেতেৰা নহয় তোৰ পিছ দিয়া ৰাস্তা তই খালি তাতে অলপ মাটি লাগিব তোৰ বুলবাৰ অলপ ভেট কালি চাব নেবি মই কালি আনিছিলো যে জাগাও ঠেক নেকি বৰ ঠেক জেগা লগা কৈ পিছে এখানে মোৰ ট্ৰেক্টৰ 40 লাখ টকীয়া কি এখন ট্ৰেক্টৰ এখন বাইকে এখানেও ভাই গে দেখোন ক'ত ট্ৰেক্টৰ হ'লে আৰু কি লাগে ট্ৰেক্টৰ থুন ট্ৰেক্টৰত নাঙাল লাগে এখন নাঙাল এখানত তোৰ কি 40 লাখ টকা লৈছে এই আমাৰ এনে মাথা দুখে নেকি আমাৰ এনে মোক এনে পগলা আনবাই নেকি আমাৰ নতুন মডেল ওলাইছি এটা কাম কৰ এখন লোহা টিঙত দি এখন তই ভাল পইচা পাবি 40 টকা লোহা 40 লাখ বুলি ৰিক্সা আমাৰ গৰুটোত দেখোন বেছিকে পগলা আনবাই নেকি আৰু চাচোন ভাল লগি চাচোন দুখন ভাল আমাৰ গৰুটোৱে বেছি দাম দিব পাৰব আমি গৰু দিব আমি এইগিলা আহিবা পাৰে এইগিলা মানুহ মূৰ্খ নবনবি বেল নবনি এইগিলা বেছ এইগিলা বেছি দিয়ে কাবাৰ তাতে এইগিলা কোনো আহিছে মোৰ এইগিলা বেছি দিয়ে লোৱা বেপাৰীক বেছি দিয়ে লাগে যদি মই নালগে হয়নে নালাগে আমাৰ এইগিলা লাগবো নেকি মই বেলেগৰ মাৰিম মাতি মাৰিম যা আমাৰকে কাৰ মাৰা আমি চাম দিছো বাৰু ইফালে দি ভাত যা চাগে তোৰ যা ট্ৰেক্টৰ তই যাব পাইছি আমাৰ। এইগিলা এইগিলা ট্ৰেক্টৰ এইগিলা 40 লাখ টকা লৈছি যা 40 নহয় যা আনে দেখাই নাই যা নতুন মডেল মোৰ মৰমৰ গাড়ীখন সিহঁতে কি কৰিলে চাওচোন হে তিৰি হে 40 লাখ টকা লৈছিল মোৰ বাচ্চাটো এখন লাচিৰ ক'ৰবাত ভাঙিছিল নেকি মোৰ নহাত মোৰ বেয়া হে 40 লাখ লয় এখন ট্ৰেক্টৰত 40 লাখ লৈছে খুবটো লৈছি আই ক'ৰবাত ভাঙা চিঙা পাইছি আমি হেৰি কৰিম আমাৰ গৰু দি ভাল গৰু দি আমাৰ গৰু জিন্দাবাদ